বিশেষ ব্যক্তিৰ কৰ্মদক্ষতাৰ ফল এয়া টাইলছৰ বহুৰূপী টাইলছ মুঠতে কিবা এটা মেনেজ কৰিলে নহয় কেতিয়া এই কামটো কৰিলো মই বুজি নাপালো কামটো কেতিয়া কৰিলে কি কওঁ বাৰু মই চাচোন চাই ইমান ধুনীয়া লাগিছিলে এইখিনি দেখিবলৈ চাচোন বা কি ধুনীয়া বস্তুটো এনেকে যদি ভৰি দিওঁ এয়া বহুৰূপী টাইলছ আহক আমাৰ ঘৰটো চাই লগে এবাৰ আমাৰ এই বস্তুটো মিউজিয়ামত যাব আহক আমাৰ মায়ে টাইলছ লগালে যাবলৈ লৈছিলে বৌটো কৈ থৈ আহিছো সেইবোৰ বেলেগ আছিলে সেইবোৰকে দি দিছো লগাই দিব এই টাইলছ কেইখন পাব কেনেকে এইখন মানে এইটো আনিছিলে এইটোৰ লগত নিমিলি পেলাই এইখিনি গোটেই মিলাই দিলে মায়ে চব মানে এইটো টাইলছ এই ঘৰটো দেখিবলৈ কেনেকুৱা লাগিছে দেখাত এনেই দূৰৰ পৰা চাবলৈ এইখিনি কিবা কাঁহী এইখিনি দমাই থৈ দিলি এইটো ওলাই নাথাকিব নোকোৱাই দিব মায়ে বছৰ মুঠতে মেনেজ কৰিলে আৰু সেইটোকে ওলাই থাকিব গেছটো থাকিব তুমি কিবা ক'বা নেকি তুমি কিবা ক'বা